হেল্ল' মোৰ মৰমৰ বন্ধু বান্ধৱীসকল সকলোকে মই নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বহুত দিন হ'ল লং ভিডিঅ' এটা দিয়াও নাই, সেইটো কাৰণে ভাবিলোঁ আজি লং ভিডিঅ' এটা প্ৰস্তুত কৰোঁ। আৰু এটা কথা কি, আপোনালোকক আজি মই ভাপত কেনেকৈনো বৰা চাউল বনাই তাকে দেখাওঁ বুলি ভাবিছোঁ। বহুতে জানে বাৰু, নাজানে বুলি ক'ব খোজা নাই মই, কিন্তু মইনো কেনেকৈ বনাওঁ তাকে আপোনালোকৰ আগত অকণমান প্ৰদৰ্শন কৰোঁ বা আগবঢ়াই দিওঁ এই বুলি ভাবিলোঁ। মোৰ ম'ম' ষ্টেণ্ড এটা আছে, সেই ম'ম' ষ্টেণ্ডটোৰ বাতি এটাতে পানীখিনি গৰম কৰি আছোঁ মই। আৰু ম'ম' ষ্টেণ্ডবোৰতো জানেই ফুটা ফুটা থাকে বাতিবোৰত। এটা বাতি লৈছোঁ, তাৰে ফুটা ফুটা আছে, তাতে মই বৰা চাউলখিনি ধুনীয়াকৈ দি দিছোঁ। এটা কথা থাকি গ'ল, প্ৰথমতে বৰা চাউলখিনি আপোনালোকে আধা ঘণ্টামান তিয়াই ৰাখিব দেই। আৰু তিয়াই ৰাখিলে মানে কোমল হয় বেছি আৰু সোনকালেও সিজাত সুবিধা হয়। আৰু ম'ম' ষ্টেণ্ডৰ বাতিটো দেখিলে নহয়, ফুটা ফুটা আছে, দেখাইছিলোঁ যে। আৰু সকলোৱেতো জানেই ম'ম' ষ্টেণ্ডৰ বাতি কেনেকুৱা হয় ন। আৰু মই ধুনীয়াকৈ এটা বাতিত চাউলখিনি ধুনীয়াকৈ দি পিনি অলপ মেলি দিছোঁ আৰু ইয়াতে বহাই দিলোঁ। এনেকৈ মই আধা ঘণ্টামান দি থ'ম। দি থোৱাৰ পাছত সেই ভাপতে সিজিব আৰু তলৰ যোনটো বাতিত যে পানী আছে, সেই পানীখিনি উতলি উতলি যোনটো ভাপ ওলাব সেইটো ওপৰৰ বাতিটোলৈ যে যাব, ফুটা ফুটাইদি সোমাই যাব। আৰু সেই ফুটা ফুটাইদি সোমাই গৈ ধুনীয়াকৈ বৰা চাউলখিনি সিজাই দিব। আৰু যোনসকলে খাই পাইছে, ৱাও, তেওঁলোকেতো ইয়াৰ টেষ্টিটো ভালকেই গম পায় আৰু তেওঁলোকে খেদি খেদি খায় চাগে। আৰু ময়ো খুব বেছি ভাল পাওঁ। আৰু যোনসকলে খোৱা নাই আপোনালোকে নিশ্চয় এবাৰ বনাই খাই চাব দেই। যেনেকেই নহওক লাগে, য'তেই নহওক লাগে, সুবিধা পালে খাবলৈ নেৰিব, কিন্তু পূৰা খাই চাব আৰু মোৰ এনেকৈ আধা ঘণ্টা সিজালোঁ। সিজোৱাৰ পাছত হৈ গ'ল। হৈ যোৱাৰ পাছত এতিয়া এয়া ফাইনেলি ইমান আঠা হৈছে, বহুত আঠা হয়, কিন্তু মোৰ বৰা চাউলখিনি এবাৰ পুৰণা অনা হ'ল, সেইটো কাৰণে অকণমান আঠাটো কমিছে যদিও বহুত ধুনীয়া হৈছে আৰু কোমল সিজিছে। এইয়া চাওকচোন কিমান ধুনীয়া ধুনীয়া হৈছে। ভাপত দিয়া বৰা চাউল খাই চাব আৰু কি মজা লাগে। আৰু বহুত দিনৰ মূৰত লং ভিডিঅ' এটা এনেকৈ প্ৰস্তুত কৰি দিছোঁ, দিয়া নাছিলোঁ বাৰু। আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব দেই। ফাইনেলি হৈ গ'ল মোৰ বৰা চাউলখিনি। এতিয়া আমাৰ তিনিওটাৰ কাৰণে এয়া উলিয়াই আনিলোঁ। খাই বৈ আমি বিহুলৈ বুলিও ওলাইছোঁ। এতিয়া 2:30মান বাজিলে। খাই বৈ ধুনীয়াকৈ আমি লখিমপুৰ ত্যাগক্ষেত্ৰত বিহু হৈ আছে, তাৰে বিহু চাওঁগৈ বুলি ওলাই আহিলোঁ। আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব আৰু মই বিহু পাৰিলে দেখাই থাকিম আপোনালোকক। আপোনালোকে বিহু উপভোগ কৰিব। আৰু বহুত দিন হ'ল ঘৰটোতে সোমাই আছোঁ বেমাৰ বুলি, আজি ফাইনেলি ওলাই আহিলোঁ।